Ada bahaya. Well, thank you so much. This was Caesar. Now, next participant is Max. Can we have Max on the stage, please? হাই গাইজ ৱেলকাম টু মাই হেপী ফেমিলি ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগত কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ঘৰৰ সকলোৱে ভাল আমাৰো ঠিকে আছে মই বোলো সৰুকৈ ব্লগ এটা বনাই দিওঁ আপোনালোকক ডেইলি মই ব্লগ বনাব নোৱাৰোঁ ক'বালৈ বাহিৰত গ'লেহে মই বনাই দিছোঁ তো আপোনালোকে নিশ্চয় ডেইলি ব্লগ চোৱাৰ সকলে জানে যে ছানডে দিনাখন আমি সিহঁত দুইটাক লৈ যাওঁ আজি হৈছে ছানডে সেইকাৰণে দুইটাকে প্লে গ্ৰাউণ্ড লৈ গৈছিলোঁ মানে এইখন নতুনকৈ পাৰ্ক বনাইছে মানে পানীৰ ওপৰতে দলং আছে সিফালৰ পৰা ইফালে আপুনি সেই দলংখন ওপৰতে ৱাকিং কৰিব পাৰে মৰ্নিং ইভিনিং মানে তাত ৱাকিং কৰিবৰ কাৰণে বনাইছে আৰু ইয়াত আপুনি বিভিন্ন ধৰণৰ ট্ৰিজ পাব সেইখিনি বিষয়ে আপুনি জানিবৰ বিচাৰিলে তাত স্কেন কোড দিয়া থাকে সেইখিনি স্কেন কোড কৰিলে আপুনি গোটেই গছৰ বিষয়ে আপুনি জনা যায় আৰু ৰাতি বেছি ভাল লাগে ইয়াত গোটেই চাৰিওকাষে লাইট জ্বলাই থয় আমি সন্ধিয়াৰ আগে যোৱাৰ আগত ইমান লাইট নাই সৰু কমকৈ লগাই থোৱা আছে ৰাতি গ'লে বেছি ভাল লাগে তো কাষতে আৰু এটা শ্ব' চলি আছে পেট শ্ব' তো আমি সিহঁত দুইটাক পেট শ্ব' চাবৰ কাৰণে লৈ গৈছিলোঁ এয়া আমি টিকেট লৈ পেলাই এতিয়া ভিতৰত এণ্ট্ৰি কৰিছোঁ এণ্ট্ৰি কৰাৰ মানে সিহঁতে বেন এনেকৈ হাতত বনাই দিছে এটা টিকেট 200 টিকেট লৈছে মানে আৰু ইয়াত আপুনি সকলো এনিমেলছ পাব ডগছ কেট ফিছ বাৰ্ডছ দেখিছেনে ডগ কিমান ধুনীয়াকৈ টাইগাৰ হেৰিয়ত বনাই থৈছে আৰু এয়া হৈছে পেৰেট এয়া শহাপহুখিনি কালাৰ্ড কৰি থৈছে আমাৰ আয়ুষে মানে ডগ বহুত ভাল পায় তাক ডগ লাগে বুলি কৈছে কিন্তু মই এতিয়ালৈকে তাক ডগ লৈ দিয়া নাইকিয়া কাৰণ সিহঁত সৰুৱে আছে ডগ ঘৰত লৈ আহিলেও ময়ে চম্ভালিব লাগিব সেইকাৰণে বুলি সিহঁত ডাঙৰ হৈ লওক তাৰপিছত আনিম বুলি সিহঁতক কৈ থৈছে আমাৰ কিছ নাই যে ফিছ দেখি ইমান ভাল পাইছে নহয় লাষ্ট টাইম আমাৰ ঘৰত অসমত লৈ গৈছিলোঁ তাক আমাৰ মাহঁতে ঘৰৰ পুখুৰীটো মাছ ধৰি দিয়াৰ লগে লগে সিহঁত দুটা ইমান জাম্পিং মাৰি ক'ব নোৱাৰা হৈ গৈছে মানে কি ইয়াত এনেকৈ ধৰণৰ ফিছ নাপায় ধৰক হেৰি কৰিবলৈ এয়া হৈছে কেট মানে কেটো আছে আপুনি কিনিবও পাৰে ইমান ডাঙৰ নহয় ডগকেইখিনি দেখিলে বিচুতি হয় বহুত ডাঙৰ ডগ আছে ইয়াত তো এয়া হৈছে ইয়াত এক্টিভিটি কৰাইছে ডগৰ আপোনালোকে অকণমান চাওক কেনেকুৱা লাগিছে ক'ব কেনেকুৱা লাগিলে চাই ভাল লাগিলে নে যদি ভাল লাগিছে কমেণ্ট কৰি ক'ব আপোনালোকে কোনো কমেণ্ট নকৰে কিহৰ পৰা জানো মই ভাল পাইছেনে নাই পোৱা মই বিশেষ নাজানো নাই পোৱা যদিও কমেণ্ট কৰিব ভাল পাইছে যদিও কমেণ্ট কৰিব মানে কমেণ্ট কৰিলে মই বুজি পাম কেনেকুৱা লাগিছে নাই লগা হয় নহয় তো আশা কৰোঁ ভিডিঅ' চাই ভাল পাব আৰু সকলোকে ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই